ব্যক্তিগত মই প্ৰিন্সিপাল বোলে স্কুল টকা পইচা মোৰ নহয় ভগৱানে আমাৰ কপালটো বনাই নিদিয়ে নহয় আমি নিজৰ কপাল নিজে বনাই ল'ব লাগে যিষাৰ কথা সুধিছা সঁচাকৈ এটা গুৰুত্বপূৰ্ণ কথা। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মই অৰুণ ব্ৰহ্ম ইউটিউব চেনেলত। যিকোনো আমি আজি চিমেণ্ট চাপৰি অঞ্চলৰ একমাত্ৰ আহোমবোৰাই বাথৌ ইংলিছ মিডিয়াম স্কুল তাৰ বিষয়ে আপোনালোকক আজি মই কিছু কথা জনাম। যিহেতু আমি সকলোৱে জানে এই অঞ্চলৰ যিটো ইংলিছ মিডিয়াম স্কুল বুলি, কিন্তু আমি কিছুমান সময়ত পাব্লিকে যিটো এটা মানে কনফিউজ যি বস্তুটো ইংলিছ মিডিয়াম না বা এছামিছ মিডিয়াম না বড়ো মিডিয়াম, সেইটো আজি এই ভিডিঅ'ৰ যোগেদি আমি এই বাথৌ আহোমবোৰাই বাথৌ ইংলিছ মিডিয়াম স্কুলৰ যি অধ্যক্ষ তেখেতৰ পৰা আমি এই স্কুলৰ বিষয়ে যিমান যি ৰাইজৰ বুজিব লগা আছিলে সেইখিনি সম্পূৰ্ণ মোৰ আজি এই চেনেলৰ যোগেদি আপোনালোকক সম্পূৰ্ণ কথা জনাম। তাৰ বিষয়ে আজি তেখেতলোকৰ যি স্কুলৰ পৰা কিছু জানিব লগা। স্কুলটো সঁচাকৈ ইংলিছ মিডিয়াম হয় না নহয়, দুটা ভাষাক লৈ যিহেতু এছামিছ ছাবজেক্ট আৰু বড়ো ছাবজেক্ট দুটা ইয়াত ছাবজেক্ট এক্সট্ৰাকৈ দিয়া হয়। সেই এক্সট্ৰা ছাবজেক্ট দিয়াত কিছু ব্যক্তিসকলে ইয়াত কনফিউজ অলপ সোমাই যায়, ভাবে সেই কনফিউজটো আজি ক্লিয়াৰ কৰিম। হয়তো এই দুটা ছাবজেক্টক ইয়াত কিয় প্ৰয়োজন বা ইয়াত কিয় দুটা ছাবজেক্টটো লোৱা হ'ল তাৰ বিষয়ে জনাই দিবৰ কাৰণে ৰাইজক জনাই দিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। প্ৰথমতে আপোনাক ধন্যবাদ যাচিলোঁ আমাৰ এই চিমেণ্ট চাপৰি আহোমবাৰাই বাথৌ ইংলিছ স্কুলৰ আজি উপস্থিত থকাৰ বাবে। গতিকে যিষাৰ কথা সুধিছা সঁচাকৈ এটা গুৰুত্বপূৰ্ণ কথা। যিহেতু প্ৰথমে মই মোৰ কিছু মনৰ আৱেগ অনুভূতি ব্যাখ্যা কৰাৰ আগত প্ৰথম আজি শিশু দিৱস উপলক্ষে মই আপোনাক অন্তৰৰ পৰা অভিনন্দন যাচিলোঁ। যিহেতু আমাৰ আজি এই আহোমবাৰাই বাথৌ ইংলিছ স্কুলত আজি আমি এদিন কাৰ্যসূচীৰে আমি পালন কৰিলোঁ। এটা উখল মাখল পৰিৱেশ আছিলে, বৰ্তমান এতিয়া সামৰি মাৰিছোঁ। যিয়ে নহওক আমাৰ প্ৰথম কথাটো হৈছে আহোমবাৰাই বাথৌ ইংলিছ স্কুল বাথৌ মিছন বোলা এটা নামেৰে নামকৰণ আছিলে। 2007 চনত 10 ফেব্ৰুৱাৰীত এইখন ৰাইজৰ বৃহৎ স্বাৰ্থৰ উদ্দেশ্যই আমাৰ চিমেণ্ট আঞ্চলিক অল বাথৌ মহাসভাৰ যিসকল ইণ্টেলেকচুৱেল আছে, সেই আমাৰ বৰ্তমান যুগত যিহেতু শিক্ষাৰ অবিহনে একো সফল নহয় বুলি এটা মানে ধাৰণা যে আমাৰ চিমেণ্ট চাপৰি এটা পৰিৱেশ এটা লাগিব। এই লগাৰ বাবে এই আমাৰ এটা ভাল এটা আদৰ্শ এটা স্কুল স্থাপন কৰি পিনি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা আধ্যাত্মিক দিশৰ লগতে সকলো দিশতে লগতে পঢ়া শুনাৰ লগতে মানে সকলো দিশতে মানে পাৰ্গত কৰিবৰ বাবে এইখন স্কুলখন গঢ় লোৱা হৈছে। গতিকে প্ৰথম কথাটো হৈছে এইখন ইংলিছ মিডিয়াম স্কুল। আমি যদিও ইংলিছ মিডিয়াম স্কুল আমাৰ এমাইল যিটো ছাবজেক্ট এছামিছ বড়ো এণ্ড হিন্দী আমি তিনিটা ছাবজেক্টটো দিওঁ, কিন্তু আমি অপশ্যনেলটো আপোনাৰ এছামিছ আৰু বড়ো আমি প্ৰথম অৱস্থাত আপুনি নাৰ্চাৰী লেভেল যিটো তো আমি বড়ো বা হিন্দী বা আছামিছ একো দিয়া নহয়, কিন্তু আমি ক্লাছ 1ৰ পৰা আছামিছ যিজনে আছামিছ লয় তেখেতে হিন্দী আছামিছ ল'ব পাৰিব, দুটা ল'বই লাগিব কম্পালচাৰী। তাৰপিছত যিজন বড়ো ষ্টুডেণ্ট তেখেতে বড়োটো কম্পালচাৰী থাকিব, তাৰ লগত আছামিজটো কম্পালচাৰী থাকিলে বা কিছুমানে বাহিৰৰ যিবোৰ অলপ অৰুণাচল তেখেতলোক অলপ অসুবিধা হয়, তেখেতে হিন্দী ল'ব পাৰিব বা হিন্দী আৰু অসমীয়া ল'ব পাৰিব। গতিকে ইয়াত ক্লিয়াৰ কাট। কিন্তু আমাৰ এইখন বিদ্যালয় নেকি যিহেতু অসমীয়া ল'বই লাগিব বুলি ল'ব লাগিব, এইটো মানে পাছত অপশ্যনেল হৈ যায়। আপোনাৰ যিটো হাইস্কুলত আপোনাৰ যেনেকৈ আপোনাৰ ধৰি লওক এছামিজটো এটা এমাইল যাবগৈ, বড়োটো বড়ো এটা এমাইল যাবগৈ, হিন্দীটো হিন্দী যাবগৈ। কিন্তু লোৱাৰ ক্লাছৰ যিটো ক্লাছ 1, ক্লাছ 2, 3, 4, 5, 6 এটা আপোনাৰ আছামিজ বড়ো হিন্দী এইবিলাক পেৰেলেলি আহি থাকে। তাৰপাছত 7ৰ পাছত আপোনাৰ অপশ্যনেল হিচাপে চিলেকশ্যন কৰি লয় এডাৰ আছামিজ এডাৰ বড়ো এডাৰ হিন্দী, তো তেনেকুৱাকৈ ছাবজেক্টটো যায়। তো আমাৰ ইংলিছ ছাবজেক্ট ইতিমধ্যে আছে আমি টোটেলি আমাৰ এইখন এটা ইংলিছ মিডিয়াম স্কুল। ইয়াত আমাৰ স্পিকিং যিবিলাক চব টোটেলি এ টু জেড মৰ্ণিং এছেম্বলি আপ টু দ্য এণ্ড অফ দ্য ক্লাছেছ মানে ইভিনিং লাগে আমাৰ ইংলিছত চলি থাকে। কিন্তু আমাৰ যিবোৰ এমাইল ক্লাছেছ যিবোৰ আমাৰ এমাইল ক্লাছত আমাৰ মাতৃভাষা আমি জানো, যদিও ইংলিছ মিডিয়াম হ'লেও আমাৰ মাতৃভাষাটোৰ
অবিহনে আপুনি অকল ইংলিছত শিকিলেও নহ'ব। গতিকে কেতিয়াবা আমি এইটো অনুভৱ কৰোঁ যে মাতৃভাষাটো বিৰাট মানে আপোনাৰ এটা ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত অকল ইংলিছত বুজি পালে নহ'ব। যেতিয়া মাতৃভাষাটো বুজিব, যেতিয়া ইংলিছতো বুজিব, তেতিয়া মানে কি হয় মানে আপোনাৰ ষ্ট্ৰং হয়। এইটো মিক্স হৈ গ'লতো, এইটো ষ্ট্ৰং বুজি পায়। এতিয়া লিপ বুলি ক'লে লিপ আৰু, কিন্তু এইটো যে পাঠ বুলি নাজানিলেতো নহ'ব, নহয় জানো? তো তেনেকুৱা কথা মানে আপোনাৰ মানে ইয়াত ষ্টুডেণ্টবিলাকৰ বেছি মানে হাৰ্ড হৈ যায় নেকি, বেছি দায়িত্বটো গধুৰ হৈ যায় নেকি যদি ছাবজেক্ট ইংলিছৰ পৰা লগতে আকৌ এছামিজটো ল'ব লাগিলে? বা আমাৰতো ইতিমধ্যে আমি গধুৰ আমি কৰা নাই। আমাৰ ছাবজেক্ট ৱাইজ ৰুটিন বেছ আছে ডেইলি। আমি নিম্নমান মানে ক্লাছ সাপেক্ষে যি ধৰণে আমি প্ৰথমত ধৰি লওক ক্লাছ ওৱানত কিখিনি চিলেবাছ লাগিব এইখিনি দিব। আমি তাত টোটেলি মানে এছে ৰাইটিঙৰ পৰা লৈ পিনি গল্প লিখাৰ পৰা লৈ পিনি ৰচনা লিখা এইবিলাক নহয়। ক শিকিব, 1 2 3 শিকিব, বা আপোনাৰ শব্দবিলাক জতাই পিনি আপোনাৰ বাক্য সাজা বা শব্দ সৃষ্টি কৰা, এইবিলাক আমি ষ্টেপ বাই ষ্টেপ পৰ্যায়ক্ৰমে। কিন্তু যেতিয়া ইতিমধ্যে ষ্টেপ বাই ষ্টেপ আহিব, তেতিয়া ইতিমধ্যে ক্লাছ 1 ক্লাছ 2 3 4 কৰোঁতে ল'ৰা ছোৱালী ইতিমধ্যে পিক আপ হৈয়ে যায়। তো গতিকে কষ্ট নহয়গৈ। আমি বিশেষকৈ মানে ইণ্টাৰেষ্টিংলি লাভজনক হয়। যোন ব্যক্তিয়ে আমি আহোমৰাই ভাষা ইংলিছ মিডিয়াম স্কুলত যোন ব্যক্তিয়ে পঢ়িব তাৰ কাৰণে দুটা ভাষা লাভ হৈ যায়। এতিয়া ইতিমধ্যে ল'ৰা ছোৱালী আমি পাই আছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এখন বিদ্যালয়ৰ পৰা আজি পষ্ট গ্ৰেজুৱেট কৰি আছে, কিছুমানে ডক্টৰ পঢ়ি আছে, কিছুমানে ইঞ্জিনিয়াৰ পঢ়ি আছে। আমি সুখী যে সঁচাকৈ তেওঁলোকে মানে আমাৰ ইয়াৰ পৰা লাভান্বিত হৈছে। তো গতিকে সেইকাৰণেতো ইয়াৰ পৰা আপোনাৰ বছৰে ডক্টৰ ইঞ্জিনিয়াৰ বা তেনেকুৱা মানে ভাল এটা অনুষ্ঠানত ছিট পাবলৈ সক্ষম হৈছে। মই প্ৰাউড ফিলিং কৰোঁ নিজকে। ইয়াত এতিয়া ষ্টুডেণ্ট কিমান আছে এনে? বৰ্তমান ষ্টুডেণ্ট আপোনাৰ 750 মান আছে, 750 মান আছে। তো গতিকে আমাৰ কোৱান্টিটিৰ ওপৰত কথা নহয়, আমাৰ কোৱালিটি বেষ্ট এডুকেশ্যনটো আমি দিব বিচাৰোঁ। এনে ল'লেতো 1000 পাৰ হৈ যাব। গতিকে কিন্তু 1000 পাৰ কৰিলেও নহ'ব। আমি যিখিনি ক্ষমতা, যিখিনি আমি শিক্ষা দিব পাৰোঁ, এইখিনি আমি ক্লাছৰুম বেছ থাকিব, আপোনাৰ টিচাৰ বেছ আপোনাৰ কিবা থাকিব, ৰুটিন বেছ থাকিব। তো গতিকে আমি বেছিটো লৈ পিনে আকৌ ল'ৰা ছোৱালী আমি বেয়া কৰিব নোৱাৰোঁ। গতিকে আমি যিখিনি লাগে এইখিনি লওঁ, যিখিনি আমি সমৰ্থন আমি যিখিনি বনাব পাৰিব এইখিনি আমি লওঁ। গতিকে আমাৰ নিম্নমান আমাৰ ৰাজহুৱা অনুষ্ঠান, তো ব্যক্তিগত মই প্ৰিন্সিপাল বোলে স্কুল টকা পইচা মোৰ নহয়। যিটো আমাৰ এই এটা আমাৰ কমিটি আছে, আমাৰ বাথৌ ট্ৰাষ্ট আছে, বাথৌ ডেভেলপমেণ্ট, তাৰপিছত আপোনাৰ অল বাথৌ মহাসভা, ঠিক তেনেকুৱাকৈ ৰাইজৰ সুবিধা স্বাৰ্থই ওচৰত আপোনাৰ হাইস্কুল এনেকুৱা ইংলিছ মিডিয়াম নাই। তেনেকুৱা নাথাকাৰ বাবে কিছুমানে গাড়ী লৈ ভাড়াত যাব লগা হয়। হাইস্কুল নাই, এইফালে দূৰত যাব লগা হয়। মেক্সিমাম ল'ৰা ছোৱালীবোৰ যিবোৰ মানে বাহিৰত পঢ়িব মন যায় ইংলিছ মিডিয়াম স্কুলত, তো গৈছে কিন্তু ভাল হৈ অহা নাই। গতিকে ৰাইজে চিন্তা কৰিলে যদি ওচৰতে এখন স্কুল পোৱা যায়, তেনেকুৱা বিদ্যালয়, তো নিশ্চয় এটা ভাল উপকৃত হ'ব। কাৰণ শিক্ষকেও নিজে ভাল কৰিব নোৱাৰে, অভিভাৱকে যদি মুখ্য যদি ভূমিকা নলয়, আপোনাৰ ল'ৰা ছোৱালী স্কুলত যিমানেই পঢ়াই থাকক ভাল কৰিব। আমি ল'ৰা ছোৱালীক খালি মাৰ্গদৰ্শন কৰিব পাৰোঁ, আমি শিকাব পাৰোঁ, কিন্তু তেখেতৰ মগজত ভৰোৱা বা তেখেতৰ ছিষ্টেমবিলাক আমি কিবা কৰিব পাৰোঁ, কিন্তু মাক দেউতাই মুখ্য আপোনাৰ ভূমিকা ল'বই লাগিব। গতিকে যদি ওচৰত থাকে, আপোনাৰ যে ক্লাছ 12 যদি ওচৰতে পায়, আপোনাৰ ক্লাছ 12 ল'ৰা ছোৱালী ডাঙৰ নহয়। আপোনাৰ বহুত ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পায়, ষ্টাৰ পায়, ডিষ্টিংশ্যন পায়, দূৰত পঢ়িব যায়, কিন্তু গৈ পিনি পাছত বেয়া হৈ আহে। কাৰণ হৈছে তেখেতলোকে মেট্ৰিক পাছ হোৱাৰ পাছত হয়তো নিশ্চয়কৈ ডাঙৰ হৈছে বুলি ভাবে, মা দেউতাৰ দৃষ্টিকোণৰ পৰা দূৰত আঁতৰি থাকে, নিজৰ ইচ্ছামতে খেলকুচি মানে টকা পইচাৰ বোলে আজাদী বা সময়মতে ৰুটিন মতে তেখেতে পঢ়া শুনা নকৰে। কাৰণ মা দেউতাৰ ওচৰত নাই, মা দেউতাতো গম নাপায় যে যিমান লাগে ইমানটো দিব। কাৰণ চবেইনো নিজৰ ল'ৰা ছোৱালীক কষ্টত আমি ৰাখিব মন নাযায়, যি লাগে তাকেই দিব। মা দেউতাই ভালে কৰিছে, কিন্তু মা দেউতাই এইটোৱে ঠিক যে মনত ৰখা দৰকাৰ যে ল'ৰা ছোৱালী যিমান পাৰে ক্লাছ 12 লাগে নিজৰ দৃষ্টিকোণৰ ওচৰত ৰখাটো ভাল। কাৰণ এই সময়লৈকে মেচিয়ৰ নহয়গৈ তেখেতলোকে। এইখিনি সময়তে যিহেতু আজিৰ দিনত বা আগৰ পৰাই যিহেতু আমাৰ অঞ্চলখন এটা পিছপৰা অঞ্চল আছিলে, আজিও গাঁৱে বুজি নাপায়। কিন্তু ইংলিছ মিডিয়ামৰ স্কুলত যদি ভৰাই দিয়াৰ প্ৰাইভেট স্কুলত ভৰাই দিয়াৰ পিছত যে মোৰ ল'ৰাটো এনেও ভাল হ'ব বুলি, শিক্ষাটো ভাল ল'ব বুলি আশা কৰে, সেইটো ভুল আশা, হয়নে নহয়? হয়তো নহয় জানো যে ইংলিছ মিডিয়ামত অনাৰ লগে লগে মোৰ ল'ৰাটো এনেও জানিব, আৰু সেইটো দৃষ্টিটো ভুল আছে বুলি ভুল। আপোনাৰ ইংলিছ মিডিয়াম পঢ়িলে যে একেবাৰে ডক্টৰ ইঞ্জিনিয়াৰ একেদিন হ'ব এইটো কথা নহয়, বা অসমীয়া মিডিয়াম পঢ়িলে যে ল'ৰা যে একদম মানে বেয়া হ'ব এইটো কথা নহয়, বা বড়ো মিডিয়াম পঢ়িলে ল'ৰাটো বেয়া হ'ব এইটো নহয়।
আপুনি পীৰাত বহি খাইছে না ডাইনিং টেবুলত বহি কথা নহয় বস্তাত বহি আপোনাৰ না বস্তাত বহি খাইছে আমি কি ধৰণে খাইছোঁ কি ধৰণে খাদ্য গ্ৰহণ তাৰ কথা আমি পৰিৱেশ সৃষ্টি কৰিব লাগিব পঢ়াজনো পঢ়িব লাগিব ভালকৈ মা দেউতাই ভালকৈ চোৱা চিতা কৰিব লাগিব তেনেকৈ টিচাৰবিলাকো ভালকৈ কৰিব লাগিব আমাৰতো স্কুলত যে 100% ছাকচেছ হয় বুলি আমি কোৱা নাই কিন্তু আমি চেষ্টা কৰোঁ কিন্তু এটা ঠিক আমি ডিচিপ্লিন বহুত ষ্ট্ৰিক্ট আমি সময়মতে চব কামবিলাক আমি মানে পাঠদানৰ পৰা লৈ পিনি আপোনাৰ টিচিং ক্লাছৰুম মেনেজমেণ্ট পৰা লৈ পিনি সকলো দিশটো আমি কি কৰোঁ পৰিষ্কাৰভাৱে মানে আমি নজৰ দিয়া যাওঁ তাৰ ফলত যদি 100% ধৰি লওক এটা ছাত্ৰ মানে বেয়া হ'ব লাগিছিলে কিন্তু ইমানো বেয়া নহয়গৈ আৰু মিনিমাম মানে মিডিয়াম হ'লে হয় গুচি যাবগৈ কাৰণ এইখন স্কুলত মানে পঢ়ালৈ গ'লে ফেইল হোৱাটো অলপ কম হয় মানে এটা কথা ক'ব বিচাৰে যে গাৰ্জেনে যে বাথৌ মিডিয়াম স্কুলত মই ল'ৰাক দিছিলোঁ তেওঁ মোৰ ল'ৰা ভাল হোৱা নাই ভাল নহ'ল সেইটো কাৰ দায় হ'ব তেনেকুৱাটো এতিয়ালৈকে শুনা নাই আমি কেতিয়াবা কিন্তু ষ্ট্ৰিক্টলি কৰোঁ আমি তাত মানে স্কুল হিচাপে নহয় ব্যক্তিগত হিচাপে কিছুমানে দুখ পায় আৰু বেছি ষ্ট্ৰিক্ট কৰিছে বোলে মানে এনেকুৱা হয় যে নিজৰ সময় সাপেক্ষে আমি কেতিয়াবা ভালকৈ দিয়া নাপালে বা ভালকৈ শিক্ষা মানে বা নিজে টেলেণ্ট নহ'ল বা জ্ঞানী নহ'ল সেইটো যে গাৰ্জেনে কিছুমান আপোনাক লোকক দায় দিব বিচাৰে তাৰ আঁৰত কি থাকিব পাৰে আপোনাৰ গাৰ্জেন তেনেকৈ দায় দিব বিচৰা নাই আমাক ছাত্ৰ ছাত্ৰীসকলো ইয়াৰ পৰা পঢ়ি গৈ যি ধৰণৰ মানে লাভান্বিত হৈছে কোৱা নাই মোক এতিয়ালৈকে ইয়াৰ পৰা মানে ছাৰে যি কৈছে ঠিকে কৈছিলে আমাক কিন্তু আমিয়ে ভালকৈ ছাৰৰ কথা নোলাওঁ আফচোচ পাছতে কৈছে ছাৰ আপুনি কোৱা কথাবোৰ আমি শুনা হ'লে আমাৰ শিক্ষকসকলৰ কথা শুনা হ'লে আমি বহুত মানে নহ'ল এতিয়া আমাৰ ছাৰ সময় নাই কাৰণ টাইম ইজ প্ৰিচিয়াছ টাইম এণ্ড টাইটছ ৱেটছ ফৰ নাও সময় আমাক খাকো ৰখি নাথাকে গৈ আছে সময় গৈ আছে আমি আজি কৰিম কালি কৰিম এই আমুক দিনা কৰিম ক'লে নহ'ব আজি কৰিব লাগিব নহয় জানো ঠিক তেনেকৈ আপোনাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনত আমাৰ এটা লক্ষ্য কি আছে আমি এটা লক্ষ্য এটা চুজ কৰি পিনি আমি কিদৰে ভালকৈ পঢ়িব লাগিব আমি আগন্তুক দিনত আমি নিজকে কেনেকৈ মানে প্ৰিপেৰেশ্যন কৰিব লাগিব আজিকালি যিহেতু কম্পিটিশ্যন এই কম্পিটিশ্যন পৃথিৱীত নিজকে যদি আপোনাৰ এটা লেজি একেবাৰে মানে কি বুলি কয় এইটো আপোনাৰ একেবাৰে মানে ইচ্ছা নাইকিয়াকৈ মানে এলেহুৱা মানুহ জাষ্ট জীয়াই আছে আৰু খাই বৈ এইটো নহ'ব এই জীয়াই থাকিব কিন্তু ভৱিষ্যতে এইটো উজ্জ্বল নহয় সেইটো কাৰণে এইটো একদম মানে শিক্ষা কালত বহুত মানে ছাত্ৰ ছাত্ৰী নিজকে বহুত গুৰুত্ব দিব লাগিব চব ছাইডত মানে নিজকে কেয়াৰ কৰিব লাগিব এনজয় কৰিব লাগিব শিক্ষা জীৱন বিৰাট এনজয় আছে কিন্তু তাৰ লগত এনজয় কৰিছে বোলে একে বিৰাট এনজয় কৰিলে নহ'ব নিজৰ কামৰ এনজয় কৰি পিনি যাতে কাৰণ ইণ্টাৰেষ্ট নিদিলে মানে এজন ভাল খেলুৱৈ হ'ব নোৱাৰে যিটো ছাবজেক্ট মেটাৰৰ ওপৰত ইণ্টাৰেষ্ট দিব লাগিব মই খেতি কৰি আছোঁ খেতিৰ ওপৰতো মোৰ নলেজটো থাকিব লাগিব তো খেতিৰ ওপৰত মই ভাল পাব লাগিব মই যি বিজনেছ কৰিছোঁ মই বিজনেছটো ভাল পাব লাগিব মই ছাত্ৰ ছাত্ৰী মই স্কুল আহি ভাল পাব লাগিব মই টিচাৰ পঢ়াওঁতে ভাল পাব লাগিব ভাল নাপালে আপোনাৰতো ৰিজাল্ট ভাল নহ'ব ভাল পালে ভাল হ'ব ভাল পালে ভাল নিজে ভাল পাব লাগিব পঢ়িবলৈ কষ্ট কৰিব লাগিব সময়মতে চেষ্টা সদায় থাকিব লাগিব চেষ্টা বেন একো নাই মানে ইয়াত দেৰ ইজ ন' আল্টাৰনেটিভ টু হাৰ্ড ৱৰ্কিং বুলি কৈছে ভগৱানে আমাৰ কপালটো বনাই নিদিয়ে নহয় আমি নিজৰ কপাল নিজে বনাই ল'ব লাগিব সৃষ্টি কৰিব লাগিব তাৰ এইটো কৈছে চেষ্টা অসাধ্য একো মানে আপোনাৰ নাই চেষ্টা থাকিবই লাগিব যাৰ চেষ্টা নাই তাৰ একোৱেই নাই এনেধৰণৰ ঠিক আছে এনেও আমি সকলোৱে জানে যে আহোম বৰাই বাথৌ ইংলিছ মিডিয়াম স্কুল জনপ্ৰিয় বুলি ক'ব লাগিব সকলোৱে তাৰ কাৰণে কিছুমান সময়ত নতুন বছৰত এডমিশ্যন নোপোৱাৰ কাৰণে বেয়াহে পায় যে মোৰ শুনামতে নিশ্চয় এইটো গৌৰৱ অনুভৱ কৰিব লাগিব আমাৰ চিমেণ্টবাসী ৰাইজৰ হয় মানে কিয় আমাৰ চিমেণ্ট অঞ্চলত এই আহোম বৰাই ইংলিছ মিডিয়াম স্কুল খোলাৰ পৰা আমাৰ গাঁৱে ভূঞে সকলো যি মা বাবাই চিন্তা কৰিছিলে ইংলিছ মিডিয়ামত মোৰ ল'ৰা সন্তানক ইংলিছ শিকাবলৈ বা ইংলিছ মিডিয়াম স্কুলত পঢ়াবলৈ কিন্তু এই যেতিয়াৰ পৰা স্থাপন হ'ল তাৰ পৰাই এই অঞ্চলৰ ৰাইজে আপোনালোকৰ ইয়াত এই সুবিধাটো গাঁৱৰ ৰাইজে পাইছে ধন্যবাদ কিন্তু ওচৰতে আছে তেখেতেও হয়তো ইয়াৰে শিক্ষক এই হিচাপে আপুনি আপোনাৰ নামটো কি মোৰ নাম শ্ৰী ডিম্বেশ্বৰ বৰুৱা আপুনিতো এজন এছামিছ অসমীয়া ব্যক্তি নহয় জানো এই হিচাপে যিহেতু আপুনি এই আহোম বৰাই বাথৌ ইংলিছ মিডিয়াম স্কুল বুলি ক'লে আমাৰ বড়োৰ মানে প্ৰথম ধৰ্মৰ বাথৌ ধৰ্ম নহয় জানো সকলোৱে জানে কিন্তু কিছুমানে অলপ ভুল বুজিব পাৰে ইয়াতো বাথৌৰ কিছুমান শিক্ষা দিয়া হ'ব নেকি
এইটো বাথৌ ধৰ্মৰ যিহেতু সংগতি ৰাখি অনুষ্ঠান এটা খোলা লিখীয়া সন্দেহজনকো হ'ব পাৰে তাক আপুনি এজন ইয়াৰে নাগৰিক হিচাপে বা অসমীয়া হিচাপে এই সময়ত এই বাথৌ মিডিয়াম স্কুলত আপোনাৰ কিমান বছৰ আৰু কেনেধৰণৰ অনুভৱ ইয়াত শিক্ষা দান দি পেলাই আপুনি কি অনুভৱ পাইছে কি ক'ব আজি আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই সমগ্ৰ দেশৰ শিশুসকলৰ মানে শিশু দিৱস প্ৰত্যেকজন শিশুলৈকে মই মোৰ অন্তৰৰ পৰা হিয়া ভৰা মৰম আৰু আশীৰ্বাদ যাচিছোঁ প্ৰথমতে আপোনালোকৰ যিটো নেকি কুৱেশ্যন ক'লে প্ৰশ্ন সুধিছে যে আপোনালোকে ইয়াত থাকি পিনে কেনেকুৱা অনুভৱ হৈছে ভাল পাইছোঁ মই 2010 চনত সোমাইছিলোঁ 2010 চনৰ পৰা বৰ্তমানলৈকে ইয়াতে কৰি আছোঁ আৰু প্ৰথম অৱস্থাত ৰাইজ আমাৰ যিহেতু আমাৰ অঞ্চলৰ কিছু ব্যক্তিয়ে ভাবিছিলে ৰাইজে ভাবিছিলে যে এখনতো বাথৌ মিছন স্কুল কিন্তু ইয়াতো বড়োহে পঢ়ায় তেনেকৈ ভাবিছিলে তাৰপিছত তেতিয়া মই যেতিয়া সোমালোঁ তাৰপৰা ইয়াত যেতিয়া অসমীয়া ছাবজেক্টটো আহিলে তাৰ আগতো দিছিলে বাৰু কিন্তু তেতিয়া হয়তো টিচাৰ নাছিলে তাৰপিছত মই অহাৰ পাছত মানে আহিলে তো এতিয়া ৰাইজেতো সেনেকৈ ভাবি আছে যে আমাৰ এজনচোন অসমীয়া মিডিয়াম তাত আছে অসমীয়া মানুহ এজন ইয়াতো অসমীয়াটো তেতিয়াহ'লে পঢ়ায় এনেকৈ এটা ভাবে আৰু তো ইয়াত এছামিছ মিডিয়ামৰ লগত লৈ যিহেতু এই প্ৰাইভেট স্কুলখন চলাই যোৱাত আপোনাৰ কি ৰাইজৰ মাজত কি ক'ব এইখিনি নাই ভাল লাগিছে যিহেতু মানে কি হ'ল যিমান যি হ'লেও নিজৰ মাতৃভাষাটো প্ৰত্যেকে যদি আঁকোৱালি ধৰক বড়ো ল'ৰাজনে যদি বড়ো ছাবজেক্টটো লয় ধৰক অসমীয়া ল'ৰাজনে যদি অসমীয়া ছাবজেক্টটো পঢ়ে হয় নাই বা যিকোনো কি মাডাৰ টাংটো যদি গ্ৰহণ কৰি লয় তেতিয়া ভাল লাগে সেইকাৰণে ভাল পাইছোঁ মই ধন্যবাদ থাকিল এনেই ষ্টাফ কিমান ইয়াতে 25 ষ্টাফ নন টিচিং ষ্টাফ আছে তিনিজন আছে আৰু নন টিচিং তিনিজন তেতিয়া কিমান হ'ব 28 ষ্টাফ লৈ এই আহামবৰাই বাথৌ ইংলিছ মিডিয়াম স্কুলখন সুন্দৰ পৰিৱেশেৰে মানে চলাই গৈ আছে ধন্যবাদ থাকিল আপোনালোকে এইখিনি সময়ত মোৰ চেনেলত টাইম দিয়াৰ বাবে থেংক ইউ